মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি আৰু এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। কুকতলী লাহৰীঘাট চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত যোৱা 4 তাৰিখে যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'বলৈ ৰৈ গৈছিল, তেওঁলোকৰ বাবে দ্বিতীয়টো এডমিশ্যন সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে কেইটামান গুৰুত্বপূৰ্ণ বিষয় আগবঢ়াইছে। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাওক। এই সন্দৰ্ভত সকলোবোৰ কথা আপোনালোকে স্পষ্টকৈ জানিবলৈ পাৰিব। ফাৰ্ষ্ট মেৰিট লিষ্টখনত যিসকল ছাত্ৰ ছাত্ৰীৰ নাম উল্লেখ আছিল, তেওঁলোকে যোৱা 4 তাৰিখে এডমিশ্যন ল'বলৈ ৰৈ গৈছিল, তেওঁলোকে পুনৰ অহা 9 তাৰিখে মহাবিদ্যালয়ত আহি তেওঁলোকে এডমিশ্যনটো পুনৰ ল'ব পাৰিব আৰু মহাবিদ্যালয়ত পুৱা 10:30 বজাত উপস্থিত হ'ব লাগিব। ইতিমধ্যে মৰিগাঁও জিলাৰ কুকতলীত অৱস্থিত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়ত ইতিমধ্যে BA প্ৰথম বৰ্ষৰ এডমিশ্যন আৰম্ভ হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে এডমিশ্যন লৈছে, মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে 50জন ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন তেওঁলোকে সম্পন্ন কৰিছে। বাকী আমাৰ হাতত আৰু 59জন ছাত্ৰ ছাত্ৰী আৰু এডমিশ্যন ল'বলৈ বাকী আছে। এই 59জন ছাত্ৰ ছাত্ৰী যিসকলৰ নাম আছে লিষ্টত, তেওঁলোকে যাতে 9 তাৰিখৰ ভিতৰত এডমিশ্যন লৈ সম্পূৰ্ণ কৰে। তেওঁলোকে যদি এডমিশ্যনটো 9 তাৰিখৰ ভিতৰত নলয়, তেতিয়াহ'লে তেওঁলোকৰ নামসমূহ এই লিষ্টৰ পৰা বাদ পৰি ৰ'ব আৰু পিছৰ পৰ্যায়ত তেওঁলোকৰ এডমিশ্যনৰ কাৰণে এটা জটিলতাৰ সন্মুখীন হ'ব। সেয়ে মই যিসকল ছাত্ৰ ছাত্ৰীৰ মেৰিট লিষ্টত নাম আহিছে, সেই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম, তেওঁলোকে 9 তাৰিখৰ ভিতৰত এডমিশ্যনটো যাতে লৈ সম্পূৰ্ণ কৰে। এই এডমিশ্যনৰ কাৰণে আমাৰ মৰিগাঁও মহাবিদ্যালয়ৰ পৰা শিক্ষক যাব। 9 তাৰিখে তেওঁলোকে 10:30 বজাত মহাবিদ্যালয় পাবগৈ, কুকতলীৰ আদৰ্শ মহাবিদ্যালয় পাবগৈ। মই সেইসকল ছাত্ৰ ছাত্ৰীক মহাবিদ্যালয়লৈ আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তেওঁলোকে আহক আৰু তেওঁলোকে আহি 11টাৰ পৰা 1 বজাৰ ভিতৰত তেওঁলোকৰ এডমিশ্যনখিনি যাতে সম্পূৰ্ণ হয়। তেওঁলোকে গছপুলি ৰোৱা আৰু যিখিনি আমাৰ ফ্ৰী এডমিশ্যনৰ ব্যৱস্থা আছে, ইতিমধ্যে সেইখিনি আমি সবিশেষ পাব্লিচিটি কৰিছোঁ, সকলোৱে জানিছে এই সম্পৰ্কত। গতিকে ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট তেওঁলোকৰ ডকুমেণ্টছবোৰ লৈ আহি যাতে তেওঁলোকে এডমিশ্যন লয়, মই এই কথাটো আহ্বান জনাইছোঁ। আকৌ এবাৰ কৈছোঁ, 9 জুনৰ দিনা তেওঁলোকে এডমিশ্যনৰ বাবে মহাবিদ্যালয়ৰ কেম্পাছলৈ আহক। মহাবিদ্যালয় মানে কুকতলীত অৱস্থিত চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়লৈ তেওঁলোক আহক আৰু তেওঁলোকৰ এডমিশ্যনটো তেওঁলোকে লৈ লওক, যাতে আমি সফলভাৱে এডমিশ্যনৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰোঁ। আৰু এটা কথা মই এইখিনিতে কৈ থওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে ফৰ্ম ফিল আপ নকৰিলে বা কৰিবলৈ ৰৈ গ'ল, সমৰ্থ পৰ্টেলত ফৰ্ম ফিল আপ কৰিব নোৱাৰিলে কিবা কাৰণত, ইতিমধ্যে সেই সমৰ্থ পৰ্টেল বন্ধ হৈ গৈছে, তেওঁলোকৰ কাৰণেও তেওঁলোকেও বেছি চিন্তা কৰিব নালাগে। 19 তাৰিখৰ পৰা আকৌ 2 দিনৰ কাৰণে পৰ্টেল খুলি দিব অসম চৰকাৰে। 19 তাৰিখৰ পৰা তেওঁলোকে সমৰ্থ পৰ্টেলত তেওঁলোকৰ নাম ভৰ্তি কৰি তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আগবাঢ়ি আহক, তেওঁলোকে হায়াৰ এডুকেশ্যনত তেওঁলোকৰ নাম ভৰ্তি কৰক। মই সেইটোকে সকলো ছাত্ৰ ছাত্ৰীকে মই আহ্বান জনাম। ধন্যবাদ।